চাওকচোন বতৰ এইটো চাওক আমাৰ দীঘল ৰাস্তাটো। নমস্কাৰ, মই ডিম্পী। আপোনালোক সকলোকে মোৰ চেনেল ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সম্পূৰ্ণ ভিডিঅ'টো দিৱালী ভিডিঅ' হ'ব। পোহৰৰ উৎসৱ এই দীপান্বিতে আপোনালোক সকলোৰে জীৱনলৈ অলেখ শুভকামনা, অলেখ সুখ কঢ়িয়াই আনক। কিন্তু জানেনে, বতৰে কিন্তু বিধি পথালি দিলে এইবাৰ দিৱালীত। আপোনালোকৰ সকলোৰে চাগে মনবোৰ এইবাৰ সেমেকি গ'ল দিৱালীত, আৰু আমাৰো একে। তথাপিও ভিডিঅ' এটা বনালোঁ আপোনালোকৰ দেখুৱাম বুলি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যেন, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়াও কমেণ্ট কৰি নিশ্চয় জনাব। ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি হৈছে 23 অক্টোবৰ, ধনতেৰাছ। আজি কালিৰ পৰা আৰম্ভ হৈছিলে, কালি সন্ধিয়াৰ পৰা আজি শেষ হ'ব। আৰু আজি 14 চাকি বুলি কয়, তাকে অকণমান দেখিছে এয়া লাইটছ লগোৱা হৈ গ'ল। আৰু দেৱালী বুলি ক'লে এনেও ভাল লাগে। দেৱালী হৈছে পোহৰৰ উৎসৱ আৰু ৰং বিৰঙৰ লাইট, চাকি জ্বলোৱা। আজিকালিতো একদম কালাৰিং চাকিও ওলাই গৈছে, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা, আৰু ধুনীয়া ধুনীয়া লাইট, ৰঙা, নীলা, হালধীয়া, কেনেকুৱা লাইট লাগে সকলো ধৰণৰ লাইট আপোনালোকে বজাৰত পাই যাব। বিভিন্ন ধৰণৰ লাইট, বিভিন্ন ধৰণৰ ৰঙৰ চাকি জ্বলা, সকলোৱে নিজৰ ঘৰবোৰ পোহৰাই তুলিবলৈ আচলতে বিচাৰে। দিৱালী বুলি ক'লে নিজৰ ঘৰবোৰ, নিজৰ কোনোবাই যদি কাৰোবাৰ অফিচ আছে বা বিভিন্ন ধৰণৰ এনেকুৱা নিজৰ নিজৰ অনুষ্ঠানবিলাকত আচলতে ৰঙেৰে পোহৰাই তুলিব সকলোৱে বিচাৰে। বেয়া শক্তিবোৰ আঁতৰ হৈ যাতে ভাল শক্তি আহে, সকলোৱে সেয়াই কামনা কৰে, আৰু আমিও সেয়াই কামনা কৰিছোঁ। আৰু আপোনালোকৰো যাতে বেয়া শক্তিবোৰ আঁতৰ হৈ ভাল আহক, সেয়াই আশা কৰিছোঁ। আপোনালোকৰ ঘৰত বাৰু কেনেকুৱা ধৰণৰ দিৱালী বুলি আয়োজন, সেয়া কমেণ্ট কৰিব। আৰু যিহেতু আজি 14 চাকি, এতিয়ালৈকে ফটকা একো ফুটোৱা নাই, আনিব গৈছেহে, ভাইটিহঁত গৈছে আনিবলৈ। তাকে আৰু মই অকণমান এনেই আৰু এই ঘৰ এইটোৱে পিন্ধি আছোঁ দেই, ঘৰ পিন্ধি স্পৰ্টিংটো পিন্ধি অকণমান বোলো ভিডিঅ'টো আৰম্ভণি কৰোঁ, আৰু অকণমান ভিডিঅ' কৰি লওঁ বোলো। ঘৰটো যিহেতু লাইট লগোৱা হৈছে অকণমানকৈ হ'লেও, তাকে চাই থাকিব তেতিয়াহ'লে। একছে চাকিৰ যি শক্তি, সন্মান, মহত্ব, তাক কেতিয়াও আধুনিকতাৰ বিভিন্ন ধৰণৰ ৰঙা নীলা পোহৰেৰে চুই যাব নোৱাৰে। আৰু চাকি এখনৰ যি গুৰুত্ব, সেই গুৰুত্বক লাইটৰ পোহৰে কেতিয়াও ফেৰ মাৰিব নোৱাৰে। মই যে কৈছিলোঁ ভাইটিহঁতে ফটকা আনিব গৈছে, ভাইটি আৰু খুৰা গৈছিলে। ইয়াত চাওক, ফটকা লৈ আনিলে কি হ'ব, বছৰেকৰ মূৰত দেৱালী এবাৰেই আহে বুলি ফটকা আনে। কিন্তু এইবাৰ বতৰে একেবাৰে চব বন্ধ কৰিলে। বতৰ মানে একদম মহিমা অপাৰ বুলি কৈছে, সেয়াই এইবাৰ হ'ল। একদম যেতিয়াৰ পৰা দেৱালী বুলি ক'লে, যেতিয়াৰ পৰা গম পাওঁ দেৱালী বুলি ক'লে ফটকা ফুটাই, লাইট জ্বলাই, চাকি জ্বলাই, তেতিয়াৰ পৰা কিন্তু আজিলৈকে মই মানে দেৱালীত এবাৰো বৰষুণ দেখা নাই দেই। মানে এইবাৰহে এনেকুৱা বেয়া বতৰ কৰিলে ন, সঁচাকৈ আচলতে এনেকুৱা বতৰে খঙো উঠে, বেয়াও লাগে। কাৰণ বছৰেকৰ মূৰত এবাৰে আহে ন দেৱালীটো, চবেই বিচাৰে ফূৰ্তি কৰিবলৈ। এনেকুৱা হ'লে আৰু মনটো সেমেকি যায়। The next day. এয়া হৈছে ধনতেৰাছৰ পিছদিনাখন, অৰ্থাৎ 24 অক্টোবৰ দিনাখন ৰাতিপুৱা প্ৰায় 7:30মান বজাত মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ। সেই সময় বতৰটো এৰা নাম নাই, চিপচিপাই বৰষুণ দিয়ে আছে। আৰু এইবাৰহে দেৱালীত তেনেকুৱা বতৰ কৰি দিলে, একদম মানে ভাল নালাগে এনেকুৱা বতৰ কৰিলে। যি কি নহওক, বতৰ বেয়া কথা কৈয়ে আছোঁ, কিন্তু দেৱালী বুলি ক'লে যদি মিঠাই নহয় আৰু যদি খানা এটা যদি ভালকৈ নহয়, তেতিয়াতো মনটো সেমেকি যায়, হয়নে বাৰু? এইফালে আমি ৰেডি হৈ গ'লো, এইজনী ৰিম্পী। হেল্ল', হেপী দিৱালী টু অল। হেপী দিৱালী। দুখবোৰৰ মাজতে অকণমান
এষাৰি কথা আছে নহয়, জীৱন বুলি ক'লে সুখ আৰু দুখ দুটাই থাকে। সকলোৰে জীৱনত সুখ আৰু দুখ থাকে, কিন্তু সুখ আৰু দুখখিনি বোলে সুখ পাইছোঁ, সেইটোক লৈ বহুত ফূৰ্তি বা হেৰি কৰি একো লাভ নাই। কাৰণ সুখবিলাক মানুহৰ কাৰণে খন্তেকীয়া হয় আৰু দুখবিলাকো খন্তেকীয়া হয়। কাৰণ জীৱনে সদায় ৰং সলনি কৰি যায়। সেইটো কাৰণে প্ৰত্যেকটো মুহূৰ্তত জীৱনটোক সদায় ভালভাৱে উদযাপন কৰিব লাগে, সকলোৱে ভাল চিন্তা কৰিব লাগে, মই এনেকৈ ভাবোঁ। আৰু সকলো তেনেকৈ আচলতে চিন্তা কৰিলে সকলোৰে মংগল হয় নে কি কয় আপোনালোকে? প্ৰত্যেকৰ জীৱনত কিছুমান সুখ দুখ থকাৰ দৰে আমাৰ জীৱনতো ব্যতিক্ৰম নহয়, কিছুমান সমস্যা আমাৰ জীৱনতো আছে। আৰু সেই আগন্তুক ভিডিঅ'ত আপোনালোকক কৈ যাম। সমস্যা বুলি ক'লে আচলতে এখন যুদ্ধ 2021 চনৰ পৰা আমি যুদ্ধ কৰি আছোঁ, আৰু যাতে জয়ী হওঁ সেই যুদ্ধখনত, সেয়া আপোনালোকে আশীৰ্বাদ কৰিব। আৰু কি হয়, কি যুদ্ধ, সেয়া আপোনালোকৰ আগন্তুক ভিডিঅ'বিলাকত মই নিশ্চয় জনাম। মুন্ধাই ফটকা ফুটাইছে। বতৰৰ মহিমাৰ কথা কোনো ক'ব নাই। এই বতৰ এৰে, এই বৰষুণ ইমান জোৰকৈ দিয়ে, বাপৰে বা, আচৰিত লাগে দেই বতৰটো সঁচাকৈ। মানুহ যেনেকৈ আচৰিত, বতৰো আচৰিত, হয়নে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। যি কি নহওক বাৰু, এইবাৰ মানে দেৱালীত বতৰটো একদম পূৰা পণ্ড কৰিলে। এইফালে আমাৰ ঘৰৰ ওচৰে পাঁজৰে ঘৰবোৰনো কেনেকৈ হৈছে তাৰে আপোনালোকক অকণমান ভিডিঅ' হিচাপে দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু 24 তাৰিখৰ দিনাখন 9টা, 9:30 বজাত বতৰটো অকণমান এৰা যেন হয়। ভাইটিয়ে যিকেইটা ফটকা বাকী আছে সেয়া ফুটাই ল'লে। আৰু আগদিনাখন ৰিম্পী আহিছে, ৰিম্পী ভাইটি আহিছিলে। তেতিয়া তাহাঁতি ভাইটি দুটাই লগ লাগি জেকেটো পিন্ধিছে, টুপিও লগাইছে, ছাতি লৈ ফটকা ফুটালে। আমি ফুটোৱা নহ'ল বাৰু। আৰু সেইদিনাখন দেৱালী বুলি দুখনমান ফটো মাৰিছে, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই আছে বুলি। আৰু ভিডিঅ'টো শেষলৈকে যদি চাই আছে, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় কমেণ্টৰ যোগেদি নিশ্চয় জনাব। থেংক ইউ।